Food favorite. Eta khao aru de man love lagi goise nohoy. Nidiu subo nidiu. Good morning everyone. Ki khobor apnalukor akha korisu apnaluk hokolu bhale kukhole ase aru itia bortoman 9:30 baji gol moi paghor thumai asu ratipua moi 6 bajate uthilu sa coffee ekue khwa nai aji karon hahik schoolole pothialu pothiai meli ako vanir logot 8:30 bajar pra hubo loga hoy gol to hui meli moi 9:30 olop agot uthilu to uthi pelai bulu ratipua jetia hahi karne 6 baja uthisil te pani sani খাইছিলো তো হে গটিকে বলো এতিয়া গাখিৰ চাহ একাপকে বনাই পেলাই খাই লম পাঘৰত বন্ধাকবি আলু বিলাহী মটৰ এনেকে এই এনেকুৱা বটৰ বিলাকত খাই ভাল লাগে যে আৰু আনফালে আটা মাৰি থৈ দিয়া আছে এতিয়া গৰম গৰম ৰুটিৰ লগত হেয়া ভাজি খাম আৰু বাকি ঘৰ দুৱাৰ আজি সফা কৰিম বুলি ভাবিছো আজি হেতুৱে এজেন্ডা লৈছো কাৰণ ৰুম বিলাক একদম অৱস্থা নাইকিয়া হৈ আছে অকল আমাৰ বেডৰুমটো বুলিয়ে নহয় গুটে গিটা ৰুমে একদম খেলি মেলি হৈ আছে তো নতুন বছৰত ৰুম বিলাক এটা মেকওভাৰ দিম বুলিয়ে আসলতে ভাবিছিলো কিন্তু হেতু নহব যেতিয়া বুলো যিমানখিনি পাৰো আজি দিনটোত এটা ৰুমকে মানে লৈ পেলাই সাবসিকুন কৰিম সাবসিকুন মানে কি গুটে ধুলি হৈ আছে আসলতে কি হয় জানে ধুলিটো মানে ইমান বেছি হয় প্ৰত্যেক দিনাই যদি আপুনি মুছে নহয় তথাপিও আপোনাৰ ধুলি হবই হব ধুলিৰ পৰা মানে হাত হাৰিব নোৱাৰি গৰম দিন হওক বা ঠাণ্ডা দিন হওক কিন্তু আমাৰ কথাটো হৈছে যে আমি ইমান ডেইলি সফা কৰাটো ডেইলি ডাস্টিং কৰি থকাটো সম্ভৱ নহয় সপ্তাহৰ মূৰত এদিন কৰা হয় বা দুদিন কৰা হয় খুব বেছি তো এই বছৰ নতুন বছৰত মানে তেনেকে ডাস্টিং কৰা হোৱাই নাই গতিকে মই বলো আজি দিনটো মই বাছি লৈছো এইখিনি কাম কৰিম বুলি আৰু হে জয় আছে ঘৰতে হি হুইয়ে আছে হি উঠাই নাই হে কাৰণে ৰুম বিলাকো একদম অৱস্থা নাইকিয়া হৈ আছে আৰু আনহাতে হেৰি বানিয়ে খানা খাই আছে লিন্দাই খুৱাই আছে তাইক আজিকালি ৰাতিপুৱা আমি লুথুৰি দিওঁ কৈছিলে চাগে আগৰ এটা ব্লগত তো তাই লুথুৰি খাই আছে ৰব বহুত দিন দেখা নাই আপোনালোকে তাইক লং ভিডিঅ' লং ফৰ্মেট কৰাই নাই আৰু আমাৰ লিন্দাকো আপোনালোকে বহুত দিন দেখা নাই লিন্दा तुम्हें भी बहुत नहीं देख रहा है ना सब हाय बोल दो सबको हाय हम आ गया वापस और एजनी आमार धुपुकी माइना एजनी आमार ना खाई लो तार पिछते तो खोৱাৰ টাইমত আসলতে মই আহিবলৈ বেয়া পাওঁ তাই खोৱাৰ টাইমত আহিলে মানে একদম সব বাদ দি দিয়ে আৰু হে ৰুমৰ অৱস্থা এয়া হৈ আছে দেখিছে নহয় একোৱে ঠান ঠিক কৰা নাই একোৱে হে কৰা নাই এফালো কাপোৰ সাপুৰ আছে আৰু এইবিলাক মানে বহুত ধুলি হৈ আছে এইখিনি মই জুনগৰাকী বাইদেউ আহে তেওঁ যেতিয়া ঘৰ হৰামুছা কৰে তেওঁ তেতিয়া মই এইবিলাক ডাস্টিং কৰিবলৈ দিওঁ কেতিয়াবা কিন্তু জানেই নহয় মানে কাম কৰা মানুহবিলাকে এনে উপৰি কৰি দিয়ে ইমান ভালকে হেৰি নকৰে এনে কেনেকে ধাপকে মাৰি দিয়ে বাস খতম হৈ যায় তো আজি মই একদম এখন ভাল কাপোৰ লৈ পেলাই টিয়াই পেলাই ভালকে মুছিব লাগিব সেইখিনি কাম
কৰিম আৰু বাকি কি কৰো কি নকৰো আপোনালোকক আপডেট দি থৈ যাম মোৰ এটো শুকাইছে অলপ এতিয়া লাহেকে হেৰি হ'ব চাগে আৰু আনহাতে এজোপা বিন গছ ইয়াতে লিন্দাই ৰুই দিছিলে যে হে বিন লাগিছে আৰু মোৰ সবজিখিনিও বহুতে এতিয়া হুদি আছিলে যে কি হৈছেগে সবজিৰ হেৰিটো কি হৈছেগে ওপৰলে যাওঁ বলক এহাজ আমি ৰাতিপুৱা 1 তাৰিখৰ দিনাখনে নেকি 1 তাৰিখৰ দিনাখনে এহাজ ঘৰৰ বন্ধাকবি নহয় ফুলকবি উলকবি বেগেনা জলকীয়া এনেকে সব এহাজ খুব ধুনিয়াকে খালো মই অকনমান ভিডিও কৰি থৈছিলো যোনদিনাখন খাই মানে সিঙি আনিছিলো হেয়া আপোনালোকক লগাই মানে দেখুৱাই দিম চাই লওক আপোনালোকে হেয়া আৰু আনহাতে বলক আমি ওপৰলে যাওঁ এতিয়া কি হৈ আছে সবজিখিনি হেয়া দেখুৱাই আনো গুড মৰ্নিং ফ্ৰেন্ডস সো নতুন বছৰত আমি খাম আজি ঘৰৰ সবজি ঘৰত যে ওপৰত সবজি কৰিছিলো তাৰে এয়া অকনমান সিঙি পেলাই আনিলো বেগেনাও আছিলে বেগেনা আৰু অলপ ডাঙৰ হ'বলৈ দিছিলো জলকীয়া আৰু আছিলে কিন্তু এইকেইটাহে সিঙিলো বেছি নাই সিঙাল কাৰণ হেকিটা অলপ সৰু সৰু নিচিনা দেখিলো তো এয়া আজি নতুন বছৰৰ প্ৰথম সবজি খাম আমি সো ফ্ৰেন্ডস ইয়াতে এই দুটা হেৰি আহিছিলে আপোনালোকক দেখাইছিলো ইয়াতে আমি জিকা তিয়হ এইবিলাক লগাইছিলো তো এয়া পুলি ওলাইছে লাহেকে জিকা তিয়হ আৰু আনহাতে এইবিলাক পচাই থৈছো দিবৰ কাৰণে আৰু বেগেনাটো এইটো এটা ডাঙৰ হৈছে একদম এইটো সিঙিবলে হৈছে আৰু জলকীয়া এইবিলাক এই ডাঙৰ ডাঙৰ হৈছে খালুৱে বাৰু আৰু উলকবি এইটো এইকেইটা লাহেকে দুদিনমানৰ পিছত সিঙিব পাৰিম আৰু এইটো বাৰু সৰু হৈ আছে আৰু এইটো ফুল এটা ইয়াত হৈছে এইটো ফুল এইকেইটা ফুল অকনমান দিন থাকক এইটো সিঙিব পাৰিম কেদিনমানৰ পিছত এইটো আৰু এইটো ডাঙৰ হৈছে এইটো ফুলটো দুদিনমানৰ পিছত সিঙি দিব লাগিব নহলে হেৰি হ'ব আৰু এইটো এটা পাৰিম চাগে আৰু বন্ধাকবি বিলাক এয়া বান্ধ খাইছে বন্ধাকবি এতিয়ালৈ খোৱা নাই আৰু যোনজোপা লাও যে দেটাই গুটি দিছিলে ডিব্ৰুগড়ৰ পৰা লাওজোপা এয়া দেখিছেনে এনেকে চাং বনাই দিছো পুৰা ফুলিছে এয়া ফুলবিলাক ফুলিছিলে এজোপা বেছি ওপৰলে এনেকে নিদিও চাংখন তললে পেলাই দিব লাগিব কাৰণ এইফালে ওপৰত উঠি কলৈ যাবগে আৰু গছজোপা হেৰি হৈ গলে দিগদাৰ হ'ব তলতে লাগিব তলতে এখন চাং বনাই এনেকে দি দিম লাও লাগিলে তলতে লাগক আৰু তো হেয়া হৈছে মোৰ খেতিৰ আপডেট চাকাপ লৈ লওঁ বলক এতিয়া যাওঁ আকৌ তলত ভাজিখিনি হৈয়ে গৈছে প্ৰায় এতিয়া ৰুটি বনাই দিওঁ ৰুটি বনাই ধুমাধুম খাই মই ঘৰ সফা কৰা কামত লাগি যাওঁ আজি হেতু কামে কৰিব লাগিব আৰু ওকে বলক ओके सो किचनर काम हो गल ब्रेकफास्ट सेकफास्ट सब बनी गल इतना आहक आमार रूमटोए प्रथमे सफा कर लो इस कोन फाলৰ পৰা কি কৰো মই একদমে ধৰিব পৰা নাই বুজিয়ে পোৱা নাই আৰু কি কৰো কোন বিলাক সফা কৰো কি কৰো তো ফার্স্ট আই থিংক বিছনাখনে পাৰি লওঁ বিছনাখনৰ পৰা আৰম্ভ কৰো লাগি যাওঁ বলক এবোৰ ৰ'দত দি দিওঁ এই ব্ল্যাঙ্কেট আলহী আহোঁতে ওলোৱা ব্ল্যাঙ্কেট আমাকতো ইমান নালাগে ব্ল্যাঙ্কেট তো এইবিলাকো ইয়াতে বিছনাতে পৰি আছে ভাবিছোঁ আজি এইবিলাক ৰ'দত দি পেলাই পেকেটে ভৰাই থৈ দিওঁ আৰু এতিয়া মানুহবিলাক সব যেহেতু গ'লে আকৌ আৰু গৰমো আহিছে এতিয়া আৰু ইমান ডাঙৰ ব্ল্যাঙ্কেট নালাগে
তো এইবিলাক মই এতিয়া ৰ'দত দি আহোঁগৈ কেমেৰাটো বন্ধ কৰোঁ চাফ চিকুণ কৰি লওঁ তাৰপিছত লগ পাম একেবাৰে এই ৰুমটো মোটামুটি চফা কৰি দিলোঁ এইবিলাকো একদম ধূলি চুলি নাই এতিয়া নহ'লে এইবিলাকতো ইমান ধূলি পৰি থাকে নহয় তো এইবিলাকো চব চফা কৰি দিলোঁ ধূলি চুলি নাই এতিয়া মই এই ৱালখন দেখিছেনে এই ৱালখনত ইমান এইবিলাক দাগ লাগিছে ন এইবিলাক কি দাগ হয় কেনেকৈ লাগে ভগৱানে জানে এইবিলাক এতিয়া মুচোঁ এইবিলাক ভালকৈ মুচি দিলে যাবগৈ পানী দি মুচিলে যায়গৈ কাৰণ এখন প্লাষ্টিক পেইণ্ট হয় তো এই ৱালখনত বহুত দাগ এইবিলাক এতিয়া মুচোঁ Good morning. Food favorite. কি হয় এখন Malawi. সেইখন বন্ধাকবি Tejas. ও এখন দিলে নেকি ভাল বাচিলোঁ দেই পৰিলে হয় এতিয়া মোটামুটি আধা কামখিনি হ'ল এতিয়া অকণমান ভোক লাগিছে আৰু জয়ো উঠি গ'ল সি ব্ৰেকফাষ্ট কৰি আছে মই বনাই আছোঁ চাহ আৰু মই এতিয়া ভাবিছোঁ ব্ৰেকফাষ্টটো কৰি ল'ম তাৰপিছতে আকৌ আগফালৰ ৰুমটো লাগি যাম কাৰণ আগফালৰ ৰুমৰ আধাখিনি কৰিলোঁ আধাখিনি বাকী আছে তো মই গা চা ধোৱাৰ আগতে চব মানে ৰুমবিলাক ঠান ঠিক কৰি ল'বলৈ বিচাৰিছোঁ এবাৰ ধুই লোৱাৰ পিছত আকৌ মন নাযাব কিন্তু ভোকো লাগিছে সেই গতিকে ভাবিছোঁ ৰুটি খাই লওঁ বুলি তো সেয়াই Okay, so finally হৈ গ'ল বাথৰুমত সোমালোহি এতিয়া গা পা ধুম কিন্তু তাৰ আগতে ভাবিছোঁ মেকআপ ব্ৰাছবিলাক ধুই দিওঁ বুলি ইমান বেছি লেতেৰা হৈ গৈছে মানে কি ক'ব ইমান দিন মেকআপ ব্ৰাছবিলাকো চফা কৰা নাই ইভেন ব্ৰাছ দি মোৰ আজিকালি একো কাম কৰিবলৈ নাথাকে আঙুলিকেইটাই জিন্দাবাদ হৈ গৈছে চব আঙুলি দিয়ে মুচি মেলি হৈ যায় তো সেইকাৰণে ভাবিছোঁ মেকআপ মানে সেইকাৰণে মোৰ কি হয় ব্ৰাছবিলাক লেতেৰা হ'লেও মোৰ এনেকুৱা হয় যে একো ফৰকে নপৰে মানে ধুম চুম সেইবিলাক মনলৈ ভাবেই নাহে তো এই বছৰ কিন্তু নহ'ব এই বছৰ মই ভাবিছোঁ যে খুব বেছিকৈ মেকআপ ভিডিঅ'জ কিছুমানো বনাম বুলি যোনটো যোৱা বছৰ 2023ত মই একেবাৰে নকৰিলোঁ তো মই সেইটো মানে কি ভিউজ পাওঁ নাপাওঁ সেইটো বেলেগ কথা মই নিজে এনজয় কৰোঁ আৰু যোনটো বস্তু মই নিজে এনজয় কৰোঁ সেইটো বস্তু মই ডেফিনেটলি 2024ত কৰিমেই সেই গতিকে মেকআপ ব্ৰাছবিলাকো একদম চফা কৰি লওঁ যাতে 2024ত মেকআপ ভিডিঅ'জ কৰিবৰ কাৰণে বা ৰিক্ৰিয়েট ভিডিঅ'জ কৰিবৰ কাৰণে একদম ৰেডি হৈ থাকোঁ তো মই কি কৰিম প্ৰথমে ব্ৰাছবিলাক তিয়াই ল'ম তাৰপিছতে এইটো এটা বডি ৱাছটো দি মই এই জাৰটোতে পানী দি পেলাই গুলি পেলাই তিয়াই পেলাই থৈ দিম আজিতো নুশুকাব ডেফিনেটলি আজি নুশুকাব কাৰণ এতিয়া 11:30 হ'লেই অলপ দেৰি পিছত বেলি ডুবিবই তো সেইটো কাৰণে যিমান আজি নুশুকাই কাইলৈ আকৌ ৰ'দত দি দিব পাৰিম আজি যিমানখিনি পাৰোঁ ৰ'দত দিম তো এতিয়া গাটো ধোৱাৰখিনি সময়ত মই এইখিনি তিয়াই মেলি থৈ দিওঁ গা চা যেতিয়া ধুই পেলাই হৈ যাব তাৰপিছত লাহেকৈ ব্ৰাছকেইডাল ধুই দিম তো সেইটোৱে কৰোঁ আহক তো 2024ত আপোনালোকে আৰু কেনেধৰণৰ ভিডিঅ'জ মোৰ পৰা চাবলৈ বিচাৰিছে জনাবলৈ নাপাহৰিব মই চেষ্টা কৰিম সেয়া দিবলৈ মই জানো এতিয়া চবেই মেক্সিমামে মোক ক'ব ব্লগ দিব মানে ব্লগটো দিমেই ব্লগটো ডেফিনেটলি দিম অকণমান সৰহকৈ দি দিওঁ পাৰিলে অকণমান চাৰ্ফো দি দিওঁ নেকি বহুত লেতেৰা হৈছে বহুত
টমেটো এডাল এডালকৈ ধুই লওঁ এডাল এডালকৈ প্ৰথমে ধুই লওঁ আৰু এইটো আছে মোৰ লগত এইটোত মই অকণমান এইটো তেনেকৈ তিয়াই লওঁ এইবিলাক ইয়াতে দিছোঁ সেইটো এনেকৈ ঘুলি দিওঁ তেতিয়া কিবা যিমান মেকআপবিলাক থাকিব ইয়াতে যাবগৈ অকণমান টাইম লাগিব এতিয়া মোৰ কাৰণ কেইবাডালো ব্ৰাছ আছে তো এইখিনি কৰি মই গাটো ধুওঁ তো অকণ ধুই দিওঁ ব্ৰাছডাল চব বহুতখিনি চফা হ'লে ব্ৰাউন কালাৰ আছিলে ন আৰু এনেকৈ ধুই এতিয়া ইয়াতে তিয়াই থৈ দিম এনেকৈ গোটেই ব্ৰাছবিলাক তিয়াই থৈ দিম তো এইটো কাম কৰি লওঁ মই ফটাফট আৰু তাৰপিছত গা চা ধুই একেবাৰে আপোনালোকক লগ পাম এতিয়া কেমেৰাটো লৈ যাওঁ বলক ইয়াতে থৈ দিওঁ অ'কে ফ্ৰেণ্ডছ গা পা ধুই আজৰি হ'লোঁ চুলিখিনিও ধুই দিলোঁ এতিয়া অকণমান শুকুৱাই দিম ৰ'দটো ওলাই আছে কিন্তু কথাটো হ'ল যে ব্লেংকেটকেইখন অকণমান ওপৰলৈ গৈ পেলাই উল্টাই থৈ আহিব লাগিব নহ'লে বা যদি ছাঁ পৰিলে তেতিয়াহ'লে লৈয়ে আহোঁগৈ বলক নহ'লে সেইকেইখন তেনেকৈ আৰু অলপ দেৰি থাকিলে মানে কিন্তু ৰ'দটো ডুবি গ'লে একদম চেঁচা হৈ যাব এতিয়া 12:30 হ'লেই জয়ো চাগে ওপৰতে আছে সি পানী দিওঁগৈ বুলি কৈছিলে হেৰিত মানে আমি সেই এটা ড্ৰাম থৈ দিছোঁ সেই ড্ৰামত আমি অকণমান পানী জমাই কৰি থৈ দিওঁ চেণ্ডেলযোৰ কি হ'ল বাৰু সেইযোৰকে পিন্ধি যাওঁ লিণ্ডাযোৰকে পিন্ধি ব্লেংকেটকেইখন উল্টাওঁ আৰু জয়ে সেই বেঙেনাটো যে ডাঙৰ হৈছিলে সেইটো ছিঙোগৈ বুলি কৈছিলে তো সেই ওপৰতে আছে চাগে ছিঙিলা এইটো ছিঙি দিয়া আৰু নাই ফুলা কিন্তু নাই এনেকৈ হেৰি কৰি ফুঙাই দিয়া মই ব্লেংকেটবিলাক উল্টাই দিওঁ সেইফালেও এখন দি থৈছোঁ সেইখনতো ছাঁ পৰিলেই ক্লিপ নাই অ'কে চ' ফ্ৰেণ্ডছ এইটো বেলকনতটো এতিয়া হেৰিয়ে হ'ল আৰু মানে ৰ'দটো নপৰাই হ'ল এতিয়া বহিবলৈ হ'লে ওপৰৰ ছাদত গৈ বহিব লাগিব ৰ'দ ল'বলৈ হ'লে নহ'লে আগফালৰ বেলকনিটোত অকণমান দেৰিলৈকে পৰি থাকিব তাৰপিছতে সেইটোও হেৰি হ'ব এতিয়া পাকঘৰতে সোমাব লাগিব কি বনাম জানো আজি কিবা এটা বনাব লাগিব ভাল চ' মই কাটি দিওঁ জয় বনাব এইকেইডাল চিমকেইডাল কাটি দাইলত দিব চাগে দাইলত দিবা হয় নাই বেয়াই হৈ গৈছে কিছুমান গোটেইকেইডাল কাটো না গোটেইকেইটা মাজত ফালি ফালি দিওঁ নে তিনটা কৰা আছে বেছি নহয় এইটো এনেকুৱা সাইজৰ এইটো অকমান ছুটি কৰি দিব মানে পকোৰাৰ কাৰণে যিমান ফুলকবি পকোৰা তো ফ্ৰেণ্ডছ আপোনালোকে বিগ বছ চাই আছেনে বৰ্তমান কাক ভাল লাগি আছে আৰু
মই আজিৰ এপিসোডটো চাম যোন মানে অভিষেক চাগে ওলাই যাব সেইটো কিন্তু মই এতিয়া অভিষেকক ভালেই লাগা হৈছে আৰু চিন্টুক আগতে ইমান ভাল লাগিছিলে যোনটো মানে সামাৰ্ট হিয়াক ইমান ভাল লাগিছিলে হি এতিয়া কিন্তু ইমান বেছি পোক কৰা হৈছে নহয় তো হেতু কাৰণে অলপ হিয়াক ভাল নলগা হৈছে আৰু ঈশা কানফালে মই আগৰ পৰাই বহুত ষ্ট্ৰং কন্টেস্টেন্ট পাইছিলো ঈশাক ভাল লাগে এতিয়াও কিন্তু হে চিন্টুৰ লগত লাগি পেলাই তাইও অকনমান পোক কৰে কিন্তু অভিষেকক ইমান ভাল নালাগিছিলে আগতে এতিয়া নতুনকে হিয়াক ভাল লগা হৈছে সিম্পেথি পাইছে হি আসলতে আৰু মুনাবৰকটো মই কৈছিলো আগৰ পৰাই মই ইমান ভাল নালাগিছিলে আৰু এতিয়া মুনাবৰৰ গেম একো নাই আনফালে মনাৰাকো একদমে ভাল নালাগিছিলে মোৰ আগৰ পৰাই ভাল লাগিছিলে খানজাদিক উলাই যোৱাৰ পিছত অৱশ্যে ইমান এটা মানে মন নোযোৱা হ'ল মোৰ চাবলে হলেও নেৰু চাই যাওঁ তো মই ভাবিছো এইবিলাক কাটি কাটি মই বিগ বছখন চাওঁ জয় যিহেতু পাকঘৰ সোমালে তেতিয়াহ'লে ইমান চিন্তা নাই এতিয়া মই আৰামছে বিগ বছ চাব পাৰিম আৰু অলপ দেৰি পিছত হাঁহি আহিব টাইম আছে বস হাঁহি আহিবলৈ টাইম আছে চোৱাচোন ইমানটোতো হ'বনে নে আৰু সৰু কৰিম ইমানটো হ'বনে এইটো ডাঙৰ হৈছে এইটো ডাঙৰ হ'ল সেইটো সাইজ দেখা লৈ বেছি সৰু নিচিনা লাগে ওকে ঠিক আছে ফ্ৰেন্ডছ এতিয়া এইবিলাক মই ঠিক ঠাক কৰি লওঁ তাৰপিছত বিগ বছ চাওঁ তাৰপিছত একেবাৰে আপোনালোকক হাঁহি আহিলে লগ পাম আৰু ইন দ্য মিন টাইম জয়ে কফিও বনাইছে একাপ কফি খাই খাই বিগ বছখন চাওঁ এয়া চাওঁ কোন উঠি গ'ল কোন উঠি আহিছে শুই আছিলে ফূৰ্তি এতিয়া দুনু মাইনাৰ ফূৰ্তি না দুনু এতিয়া তোমাৰ ফূৰ্তি মোৰ পিংকি পিংকি বেবি पिंकी पिंकी बेबी टिकोनी वाली बेबी এতিয়া ধুনু মাইনা কি কৰিব নিচিঙে তো বেয়া হৈ গ'ল দেখিলা क्या हो गया तुम्हारा ये देखो ना बिन बड़ा हो गया लेकिन आधा में टूट गया हाँ आधा टूट गया कहाँ टूट गया क्या था अभी फिर ऊपर निकल हाँ की कैसा क्या बोल रहे ওচৰত গৈ মই শুনি নাই পোৱা ধুনু মাইয়া আজি ৰাতিপুৱাৰ তুমি নিচিঙিবা ধুনু নিচিঙিবা ধুনু মাইনা নিচিঙিবা থিয় হোৱা Baba, Dunu Baba, muk doi takiba de, nanya, Baba, Kuskara, yes. Bayar tadi. Yes. Bohisa ke? Bohiba. Kiat bohan. Angang. Video.
বেয়া পায় তোমাক বেয়া পায় বেয়া নাপায় এইটো মুভিটো চাই আছিলে ন इसका गुस्सा क्यों उठाया इधर अच्छा है এইটো সুবহ আকৌ निडियो सुबह निडियो ना बाप रे वही ना लगे इसका तो कैमरा पे ध्यान कैमरा लगे Okay, so friends, our lunch lagi gol mane ki yate uliyai thoi dia ase eya begena aru bilahi chutney hoy aru eya hoise fulkobir juntu pokora to banaisle etu je eta khao aru de man lob lagi goise no hoy moja joy goise hahe bachopa anibole tolo ta ahi paise hi aru আৰু এয়া দালি বইল দালি হয় ইয়াতে এয়া উৰহিটো আছে আৰু এয়া হৈছে আলু বিলাহী আৰু বড়ি তৰকাৰী বড়ি জানে ন মানটো যে সৰু সৰু সেই বড়ি তৰকাৰী এয়া জয়ে বনালে আৰু অকণমান দিনৰে কৈছোঁ ৰাতিপুৱাৰে এয়া কবি ভাজি আছিলে সেয়াও তো এতিয়া হাঁহি আহক ভৰি হাত চৰি হাত ধুৱক আৰু তাৰপিছতে আমি লাঞ্চটো কৰি দিম মোৰতো বিৰাটে ভোক লাগিছে এতিয়া 10:30-11 মানতে খাইছিলোঁ ৰুটি এতিয়া 3টা বাজিব হ'ল তো খাই ল'ম সোনকালে হাঁহি অহাৰ পিছত আনহাতে বাণীৰ লগত খেলিলোঁ ইয়াতে অকণমান দেৰি বাণী ইয়াতে থাকি পেলাই মানে খেলি ধুলি এতিয়া গৈছে ভিতৰত গৈ এতিয়া আকৌ তাইক শুৱাই দিব কাৰণ তাইৰ লাঞ্চ হৈ গ'ল তাই আজি ভাতে খালে ভাত দাইল তাৰপিছত বিন গাজৰ আলু আৰু বিটৰুট এইবিলাক চব দি পেলাই বইল কৰি মিক্সিত মাৰি দিলে অকণমান বাটাৰ দি পেলাই সেয়া তাইক খুওৱা হ'ল তো সেয়াই আৰু বাছ সেয়া এতিয়া হাঁহি আহি লওক লাঞ্চ চাঞ্চ কৰোঁ হাঁহি আহিলে আপোনালোকক দেখুৱাম তাইক হাঁহিৰ লগত অকণমান কথা পাতোৱাই লওঁ মই তাৰপিছত ব্লগটো এণ্ড কৰি দিম কাইলৈ পুনৰ আন এটা ব্লগ ষ্টাৰ্ট কৰিম আৰু মোৰ ব্ৰাছকেইডাল ধোৱা এতিয়ালৈকে হোৱাই নাই কাৰণ ইয়াতে বহি পেলাই যে বাণীৰ লগত অকণমান খেলিলোঁ তাৰপিছতে অকণমান বিগ বছো চাই আছোঁ এয়া সেইবিলাক কৰি থাকোঁতে ব্ৰাছকেইডালৰ কথা পাহৰিয়ে গ'লোঁ এতিয়া আপোনালোকৰ কথা পাতোঁতে মনত পৰিছে যে ব্ৰাছকেইডালো ধুব লাগিব তো এনেও আজিটোতো নুশুকাই মই কৈছিলোঁ অকণমান দেৰি সেয়াতে হেৰি হৈ আছে ঠিকে আছে মই আজিৰ ভিতৰতে ধুই মেলি শেষ কৰি দিম আৰু তাৰপিছত শুকুৱাই দিম আৰু আজি নুশুকাব কাইলৈ আকৌ ৰ'দত দি দিব লাগিব ঠিক আছে ক'ত উঠি আছা আহিলা টোপনি ধৰিছিলে যা এতিয়া ফটাফট ভোক লাগিছে নাই ভোক যা ভৰি হাত ধুই লোৱা আৰু ভাত বাঢ়ি দিম হ'ব হয় নেকি স্পৰ্টছ ডে বল মানে কোনটো বল নহয় মানে এটা হেতু থাকে তুমি এটা বল থাকে হেতুক একদম সিধা অকমান হিফালেও গলে তুমি আউট আৰু মোৰ একদম সিধা হল ফাইনালিস্ট বনি গলো আৰু মই হেতু কৰি দিলো আৰু তোমালোক মললে নিব না ওয়েডনেসডে টিউজডে ওকে এতিয়া ভৰি হাত ধোৱা কাপোৰ খোলা আৰু ভৰি হাত ধোৱা নানাটো তো কৈছে ওয়েডনেসডে নহয় টিউজডে
ओके सो फ्रेंड्स আহিলে এতিয়া ভৰি হাত ধুই সবে ভাত খাম আৰু ভাত খাই বই অকনমান জিৰাম তাৰ পিছতে হাঁহি টিউশন আহিব তো তাৰ পিছত আৰু টিউশন সেশন কৰি তাৰ পিছত আকৌ কি হ'ব ন খেলিবা তো ঠিক আছে फ्रेंड्स আজি ব্লগটি এটা সামৰি দিও পুনৰ অহা কাইলে চেষ্টা কৰিম আৰু এটা ব্লগ ষ্টাৰ্ট কৰিবৰ কাৰণে আশা কৰিছো আজি এই ব্লগটো চাই আপোনালোকে ভাল পালে সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিও জনাব আৰু পুনৰ লগ পাম অন্য এটা ব্লগত তেতিয়ালৈ হাঁহি থাকিব ফুটি থাকিব বাই